নমস্কাৰ নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড NICL ফালৰ পৰা জব মুকলি হৈছে 500টা পোষ্ট আছে এছিষ্টেন্ট ক্লাছ 3 কাৰণে এই 500টা পোষ্ট পেন ইণ্ডিয়াৰ কাৰণে হয় কিন্তু আমি এইটো ভিডিঅ'ত আসামৰ কাৰণে স্পেচিফিকলি চাওঁ আসামৰ কাৰণে টোটাল 33টা ভেকেন্সিজ মুকলি হৈছে ইয়াৰ ইম্পৰ্টেণ্ট ডেটছ কেইটা চাই লওঁ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো ষ্টাৰ্ট হ'ব 18 জুলাইৰ পৰা আৰু লাষ্ট ডেটটো আছে 7 আগষ্ট 2026 আৰু ইয়াৰ কাৰণে আবেদনৰ এপ্লিকেশ্যন ফিটো আপুনি 18 জুলাই to 7th August 2026 লৈকে আপুনি কৰিব পাৰিব তাৰপিছত ইয়াৰ এক্সামটো হ'ব প্ৰিলিমিনাৰী প্ৰথমটো এক্সাম হ'ব ফেজ 1 27 আগষ্টত দ্বিতীয় এক্সাম যদি আপুনি ক্লিয়াৰ কৰি যায় ফেজ 2 মেইনছ এক্সামটো হ'ব 38 অক্টোবৰ 2026 তাৰপিছত ডাউনলোড অফ কল লেটাৰ হেতু নটিফাই যদি আপুনি পৰীক্ষাটো ক্লিয়াৰ কৰি যায় আপুনি নটিফিকেশনটো পাই যাব তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই লওঁ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো লাগিব গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব ইয়াত আৰু নলেজ অফ ৰিডিং ৰাইটিং স্পিকিং অফ ৰিজনেল ল্যাঙ্গুৱেজ অফ দ্য ষ্টেট অৰ ইউনিয়ন টেৰিটৰী ফৰ হুইচ কেণ্ডিডেট হেজ এপ্লাইড অসমৰ কাৰণে আপুনি এপ্লাই কৰিলে আপোনাক অসমীয়া জানিব লাগিব পঢ়িবলৈ কাৰণে লিখিবলৈ কাৰণে আৰু ভাষাটো কথা ক'বলৈ কাৰণে আপুনি জানিব লাগিব ৰিড ৰাইট এণ্ড স্পীক এপ্লিকেশ্যন ফিটো ST SC PWD আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে এপ্লিকেশ্যন ফি নাই নীল আছে কিন্তু আদাৰ ক্যান্ডিডেটছৰ কাৰণে 850 rupees আছে এপ্লিকেশ্যন ফি ইয়াৰ পেমেন্ট মোডটো হ'ব অনলাইন এজ লিমিটটো চাই লওঁ মিনিমাম এজটো আছে আপোনাৰ 21 ইয়াৰ্স আৰু ম্যাক্সিমাম এজটো হয় আপোনাৰ 30 ইয়াৰ্স কিন্তু ইয়াৰ ওপৰত গভৰ্নমেন্ট ৰুলছ হিচাপে এজ ৰিলেক্সেশনটো থাকিব ST SC কাৰণে 5 ইয়াৰ্স OBC নন ক্ৰিমিলিয়াৰৰ কাৰণে 3 বছৰ আৰু PWBD ৰ কাৰণে 10 ইয়াৰ্স PWBD ST SC ৰ কাৰণে 15 ইয়াৰ্স PWBD OBC ৰ কাৰণে 13 ইয়াৰ্স গোটেই এজ ৰিলেক্সেশনটো ইয়াৰ আপুনি দেখিবলৈ পাব ইয়াৰ পিছত টোটাল ভেকেন্সিটো 500 হয় কিন্তু অসমৰ কাৰণে খালি 33টা আছে সেইকাৰণে ভাল এটা পোষ্ট হয় এইটো পে স্কেলটো থাকিব আপোনাৰ স্যালাৰিটো হ'ব 22405 এইটো বেসিক পে ইয়াৰ ওপৰত আপোনাৰ যিকিনো এলাউন্সেস থাকিব হেতু থাকিব ইয়াৰ এপ্ৰক্স CTC কষ্ট টু কোম্পানীটো চালে কষ্ট টু কোম্পানী আপোনাৰ 6.8 লাখৰ পৰা 7.2 লাখ per annum LPA আপোনাৰ থাকিব মানে এইটো 6.8 লাখৰ পৰা 7.2 লাখৰ ভিতৰত আপোনাৰ ইনস্যুৰেন্স মেডিকেল ইনস্যুৰেন্স তেনেকুৱা এলাউন্সেস গোটেইখিনি এডেড থাকিব সিলেকশনৰ প্ৰসেস প্ৰথমতে আপোনাক প্ৰিলিমিনাৰী এক্সামটো দিব লাগিব ইয়াত 100 মাৰ্কছৰ থাকিব আৰু 60 মিনিটস এটো অবজেক্টিভ এটা থাকিব ফেজ 2 মেইনছ এক্সাম আপোনাৰ হ'ব 200 মাৰ্কছৰ আৰু 120 মিনিটস আপোনাক দিয়া যাব এক্সামটো লিখিবলৈ কাৰণে তাৰপিছত ৰিজনেল ল্যাঙ্গুৱেজ টেষ্ট হ'ব অসমীয়া আপোনাৰ টেষ্ট হ'ব কোৱালিফাইং যদি আপুনি কোৱালিফাই কৰে এক্সামটো তাৰপিছত ফাইনেল সিলেকশন বেসড অন মার্কস ইন মেইনছ এক্সাম কোৱালিফাইং ইন ৰিজনেল ল্যাঙ্গুৱেজ টেষ্ট আপোনাক এপ্লাই কৰিবলৈ কাৰণে ভিজিট দ্য অফিচিয়েল ৱেবসাইট www.nationalinsurance.nic.co.in এইটো ৱেবসাইটত আপোনাক গৈ কিনে তাৰপিছত আপোনাক ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰপিছত আপোনাৰ গোটেই ডিটেইলছটো আপলোড কৰিব লাগিব আপোনাৰ ফটো সিগনেচাৰ থাম্ব ইমপ্ৰেশন হ্যান্ড রিটেন ডিক্লাৰেশন এই গোটেইখিনি আপোনাক তাত দিব লাগিব আপলোড কৰিব লাগিব তাৰপিছত আৰু ডকুমেন্টছ আপলোড কৰাৰ পিছত আপুনি এপ্লিকেশ্যন ফিটো দিব পাৰিব পে কৰিব পাৰিব তাৰপিছত সাবমিট কৰি কিনে টেক এ স্ক্ৰিনশ্বট বুলি কৈছে আপোনাক ৰিসিপ্টটো পাই যাব আপুনি স্ক্ৰিনশ্বটটো লৈ কিনে থৈ দিব আৰু এপ্লায়াৰ মোডটো খালি অনলাইন আছে আৰু এটা গুৰুত্বপূৰ্ণ কথা ইয়াত ফৰ্ম ফিল আপ কৰি থাকোতে আপুনি প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং এটা অফ কৰিব পাৰে তাৰ মানেটো হল যদি আপুনি এক্সাম দিয়াৰ আগতে আপোনাক ট্ৰেইনিং এটা দিয়া হ'ব এক্সামটো কেনে ধৰণে দিব লাগিব বুলি এটো আপুনি অফ কৰিব পাৰিব যেতিয়া অনলাইন এতিয়া আবেদনটো দি আছে তেতিয়া এপ্লাই কৰিবলৈ কাৰণে ইয়াৰ অনলাইন ৱেবসাইটটো আছে www.nationalinsurance.nic.co.in আৰু আপুনি এই নটিফিকেশনটো নিজৰ কাৰণে ভালদৰে এবাৰ পঢ়ি ল'ব যদি আপোনাক নটিফিকেশনৰ লিংকটো লাগে আপুনি মোক কমেন্ট বক্সত জনাই দিব মই আপোনাক ওৱান অন ওৱান পঠিয়াই দিম অফিচিয়েল নটিফিকেশন যদি আপোনাৰ মনত কিবা এটা ডাউট থাকে আপুনি কমেন্ট বক্সত সুধিব পাৰিব আই উইল ক্লাৰিফাই দ্য সেম আই হোপ এই ভিডিঅটো আপোনাৰ কাৰণে হেল্পফুল আছিলে এনে ধৰণৰ আপডেটছ টাইমলি পাই থাকিবলৈ কাৰণে এই চেনেলটো কাইণ্ডলি সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅটো নিজৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিব থ্যাংক ইউ ফৰ ওয়াচিং জয় অসম